পাছে পাছে জগতত সৰ্বোৎকৃষ্ট হৈছে ঐশ্বৰ্য বিভূতি আৰু মই লক্ষ্মীয়ে হৈছোঁ ইয়াৰ গৰাকিনী। প্ৰণাম দেৱ। বৈকুণ্ঠপুৰীত আপোনাক দেখো ক'লে নাৰায়ণ प्रवेश करो श्री विष्णु सक्रांत আৰু শ্ৰীহৰিৰ বাহিৰে নিশ্চিন্তে আন। মহাৰাজ, ৰাজ্যতে সকলোতে এতিয়া শান্তি, আৰু যদি কৰে কোনো দুষ্টাই বিদ্ৰোহ তেন্তে এই সিংহজিতৰ তীক্ষ্ণ তৰোৱাল সন্তোষিত হল গৌৰৱান্বিত আজি মই আপোনাৰ সবৰোদৰে পাৰিষদ পাই ধন্য হলো মই। প্ৰধান সেনাপতি কালজিতেও নিজ কাৰ্য সুচাৰুৰূপে কৰিছে পালন। পঠাইছোঁ তেওঁক মই ৰাজ্যৰ পূব দিশ নিৰীক্ষণৰ হেতু। নিশ্চয় দুই এদিনতে তেওঁ পাবহি। বাৰু আজিলৈ সভা ভংগ কৰা হ'ল। ভাল মহাৰাজ। পাছে জগতত সৰ্বোৎকৃষ্ট হৈছে ঐশ্বৰ্য বিভূতি
আৰু মই লক্ষ্মীয়ে হৈছোঁ ইয়াৰ গৰাকী। প্ৰণাম দেৱী। বৈকুণ্ঠপুৰীত আপোনাক দেখুৱাবলৈ নাৰায়ণ ক'ত? হৰিদেৱ, প্ৰভুক যে বিচাৰিছে আজি নেকি কিবা বিশেষ প্ৰয়োজন? আপুনি সঠিক অনুমান কৰিছে দেৱী। আহিছোঁ নাৰায়ণৰ পাশলৈ এক বিশেষ উদ্দেশ্য। হৰিদেৱ, দেৱী, আপোনাৰ আগমনৰ উদ্দেশ্য আমাকেই ব্যক্ত কৰক। ঐশ্বৰ্য বিভূতিৰ গৰাকী মই লক্ষ্মীয়ে আপোনাৰ প্ৰয়োজন পূৰ্ণ কৰি আপুনি মোৰ প্ৰয়োজন নোৱাৰিব দেৱী, নোৱাৰিব আপুনি। নাৰায়ণৰ বাদে অন্য দেৱ, তাতে এগৰাকী দেৱীৰ নাই সামৰ্থ্য এই গ্ৰহপতিৰ উদ্দেশ্য পূৰণ। হৰিদেৱ, দেৱী, সামৰ্থ্যৰ কথা কৈ আপুনি মোক অপমান কৰিছে দেৱী। মনত ৰাখিব, নাৰায়ণৰ অৰ্ধাংগিনী মই, আৰু ঐশ্বৰ্য বিভূতিৰ ময়েই গৰাকী। খং নকৰিব দেৱী, অপমান কৰাটো মোৰ নাছিল উদ্দেশ্য। যদি জানিবই বিচাৰে তেন্তে শুনক, চৰাচৰ জগতত সকলোৱে সমীহ কৰি চলিছে মোক, সকলোৱে মানি লৈছে মোৰ শ্ৰেষ্ঠতাক। সেয়েহে আহিছোঁ আজি মই স্বয়ং নাৰায়ণৰ পৰা স্বীকৃতি ল'বলৈ শ্ৰেষ্ঠ দেৱতাৰ। শ্ৰেষ্ঠ দেৱতা? দেৱ, দেৱী, আপোনাৰ ভুল ধাৰণা হৈছে। আপুনি নহয় এই জগতৰ শ্ৰেষ্ঠ দেৱতা। দেৱী, আপুনি মোক কৰিছে অপমান। অপমান কৰা নাই দেৱ, সত্যটোহে মই আপোনাক কৰিছোঁ অৱগত। যি গৃহত মই কৰোবা আনন্দ বিৰাজ কৰে তাত। দেৱী, চিনে মোক আকাশে পাতালে, ভজে মোক দেৱ মনুষ্যই। আপুনি পুনৰ ভুল কৰিছে দেৱ। দেৱী, আপুনি ভবামতে আপুনি নহয় শ্ৰেষ্ঠ দেৱতা। আপোনাক যিজনে ভজে তেওঁ কেৱল ভয়তহে ভজে, আৰু যিদিনাই আঁতৰিব ভয় সেইদিনাই অপমান কৰে আজি মোক বৈকুণ্ঠপুৰীত এগৰাকী নাৰীয়ে মানি নলয় মোৰ শ্ৰেষ্ঠতা। কব খোজে তেওঁহে শ্ৰেষ্ঠ। বিশ্বাস নকৰো মই, নকৰে জগতে বিশ্বাস। আজি এই শ্ৰেষ্ঠতাৰ প্ৰমাণ হ'ব, আৰু নাৰায়ণে দিব ইয়াৰ সমিধান। অৰ্ধাংগিনী হয় যদি শ্ৰেষ্ঠতাৰ দাবীদাৰ, নাৰায়ণে কেনেকৈ দিব ইয়াৰ নিৰপেক্ষ সমিধান? তেন্তে আপুনিয়েই কওক, আছে নেকি কোনোবা আপোনাৰ দৃষ্টিত? মোৰ দৃষ্টিত কোনে দিব নিৰপেক্ষ সমিধান? সৰহ নহয় পৃথক নাৰায়ণৰ পৰা নাই মোৰ দৃষ্টিত কোনো। তেন্তে মোৰ দৃষ্টিমতেই হওক। দেৱী, মোৰ দৃষ্টিত এজনেই আছে, আৰু সেইজনেই হৈছে অযোধ্যাৰাজ শ্ৰীবৎস। যদিহে আপুনি নকৰে আপত্তি, তেন্তে আমি তেওঁৰ ওচৰলৈকে যাওঁ বলক। নাই মোৰ আপত্তি, তেন্তে বলক যাত্ৰা কৰোঁ আমি অযোধ্যা ৰাজ্যলৈ। বলক। দেৱতাৰ মনত আজি স্থান ল'লে অহংভাৱত মত্ত হৈ দেৱে কৰে আজি তৰ্ক, আৰু তাৰে ন্যায় বিচাৰ কৰিবলৈ আমাৰ প্ৰভাৱতে লক্ষ্মীয়ে ল'লে আমাৰ এই ভক্ত শ্ৰীবৎসৰ নাম। আছে আমাৰ ভক্তৰ ওপৰত দৃঢ় বিশ্বাস, লক্ষ্মীৰ অহংকাৰ শ্ৰীবৎসই কৰিব দূৰ। যাওঁ
কৰ্তব্য যে বাঢ়ি নামাৰো। ও হরি ভঙ্গে আহে শ্রীবৎস জগন্নাথে বিষ্ণু রাজ রাজা